আপুনি কেতিয়াবা সপোন দেখিছেনে? যি সপোনে আপোনাক ভয়ত কাতৰ কৰে, যি সপোনে আপোনাৰ মনত আনন্দৰ বন্যা বিয়পায়। আপুনি দেখাৰ দৰে আন 10 জনেও সপোন দেখে, জীয়া সপোন, বেয়া সপোন কিংবা ৰঙীন সপোন। আপুনিতো নাজানে এই সপোনে কিমানৰ টোপনি কাঢ়ে। ময়ো সপোন দেখো আপোনাৰ দৰে। সপোন দেখো কলে হয়তো ভুল কোৱা হব, সপোনৰ পমহে খেদো, যি সপোনে সদায় ছাঁটোৰ দৰে লগ নেৰে। আপুনি ঠিক সপোনটোৰ দৰে, যি সপোন সূৰুজৰ প্ৰখৰী কিৰণ, যি সপোন সপ্ত সুৰৰ সৰগম। আপুনিতো জানে সপোন থুনুকা, থুনুকা সপোনৰ ভগ্ন টুকুৰাৰে জুনুকা পিন্ধাৰ হাবিয়াস মোৰ নাই। সেয়েহে আপুনি নামৰ সপোনটোৰ পম খেদি আজি আপুনি মোৰ আপোন, আৰু আপুনি দেখা সপোনবোৰৰ মাজত মই সেই জীয়া সপোন। তুমি বিনা যাও কলৈ, ঘূৰি আহো তোমালৈ।